हेलो फ्रेंड्स आज आको नतुन एटा भिडिओ आज आपनालोকৰ লগত आलोचना কৰিম যে আপোনালোকে যেতিয়া ঘৰত ব্ৰিক ওয়াল কৰে তো তেতিয়া কেনেকুৱা প্ৰচিডিউৰত ব্ৰিক ওয়ালটো ষ্টাৰ্ট কৰিব কেনেকুৱা ধৰণত কামটো কৰি যাব পানী কিমান দিন মাৰিব তাত সিমেন্টৰ ভাগ কিমান দিব যেতিয়া ফিচাৰত যাতে আপোনালোকৰ ক্ৰেকৰ প্ৰবলেমটো নাহে ক্ৰেক যাতে নহয় তো গুটেইখিনি এই ভিডিঅ'ত আমি আলোচনা কৰিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যোনে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা নতুন ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব চাওক ইয়াত মই 4-5টা নিয়ম আপোনালোকক কৈ দিম যাতে ফিউচাৰত আপোনালোকৰ নিজে সুপাৰভাইজ কৰিব পাৰে কামটো ভাল হ'ল নে বেয়া হ'ল নিজে যাতে মিস্ত্ৰীক সাজেশন দিব পাৰে যে এনেকুৱা কামবোৰ হ'ব লাগে চাওক প্ৰথমতে আপোনালোকে যোনটো সাৰফেসৰ ওপৰত য'ত আপোনালোকে ব্ৰিক ওয়াল কৰিব সাৰফেসটো পুৰা সফা কৰি ল'ব পানী মাৰি সফা কৰি ল'ব তাৰ ওপৰত আপোনালোকে সিমেন্টৰ স্লাইড অলপ কোলা মাৰি দিব তাৰ পিছত আপোনালোকে চাব যে ইটা গাঁথনি ষ্টাৰ্ট কৰাৰ আগত আপোনালোকে ইটাবোৰ ভালকৈ 1 ঘণ্টা 2 ঘণ্টা পানীত তিয়াই থৈ দিয়ক নহলে ইটাবোৰ কি হ'ব জইনটো এৰি দিব গাঁথনি যেতিয়া আপোনালোকে জইন কৰি দিব তো মছলাৰ যিবোৰ পানী থাকে এইবোৰ ইটা টানি ল'ব আৰু ইটাত আৰু জইনটোত ক্ৰেক হোৱাৰ চান্সটো বেছি থাকে আৰু ক্ৰেক হোৱা ষ্টাৰ্ট কৰি দিয়ে তো ফাৰ্ষ্টত আপোনালোকে পানীত তিয়াই ল'ব তাৰ পিছত যেটো বালি ইউজ কৰিব বালিটো আপোনালোকে পুৰা সিল নথকা বালি আপোনালোকে ধুনিয়া বালি ইউজ কৰিব আৰু মছলাৰ ভাগটো কিমান দিব চাওক ইয়াত যেটো মছলা আপোনালোকে ইউজ কৰিব 5 ইঞ্চি ওয়াল যেহেতু হৈ আছে ইয়াত আপোনালোকে 1:4 নাইবা 1:5 আপোনালোকে দিব পাৰে 1:4 মানে কি এক কেৰাহী যদি আপোনালোকে সিমেন্ট দিয়ে তো 5 কেৰাহী আপোনালোকে তাত বালি দিব নাইবা এক কেৰাহী যদি আপোনালোকে সিমেন্ট দিয়ে তো 5 টা গাড়ী আপোনালোকে এটো 4 টা গাড়ী আপোনালোকে বালি দিব তো এইটো হল 1:4 আৰু 1:5 ভাগ তো এনেকৈ আপোনালোকে মছলাৰ ভাগটো দিব তেতিয়া আপোনালোকৰ ইটা গাঁথনিটো ধুনিয়া হ'ব আৰু চাব জইন যেটো দিব দুটা ইটাৰ মাজত যেটো জইন আছে এই জইনটো 10 mm কৈ বেছি নকৰিব কাৰণ বেছি মছলা খোৱালে এটো তাত ক্ৰেক হোৱাৰ চান্সটো বেছি থাকে আৰু তাৰ যেটো আপোনালোকে যেটো ওয়াল গাঁথনি কৰি আছে ওয়াল গাঁথনি কৰাৰ সময়ত মনত ৰাখিব যে এটা ওয়াল এদিনত আপোনালোকে ইটা গাঁথনিৰ এদিনত আপোনালোকে 1 to 1.5 মিটাৰ হাইটৰ ওপৰত নুঠাব নহলে ওয়ালটো ক্ৰেক হৈ পৰাৰ চান্সটো বেছি থাকে তো এনেকৈ আপোনালোকে প্ৰপাৰলি গাঁথনি কৰিব কিউৰিং কিমান দিন কৰিব পানী কিমান দিন মাৰিব চাওক এনেকুৱা গাঁথনি হলে আপোনালোকে মিনিমাম ব্ৰিক ওয়ালত মিনিমাম আপোনালোকে 7 দিনৰ পৰা 10 দিন আপোনালোকে পানী মাৰি ল'ব তাৰ পিছত আপোনালোকে প্লাষ্টাৰ কৰক যি কৰক তাৰ পিছত কৰক আৰু কিছুমানে কয় যে ঠাণ্ডা দিনত পানী মাৰিব নালাগে দিনটো বেয়া থাকিলে পানী মাৰিব নালাগে এটো নহয় আপোনালোকে কিউৰিং কৰিবই লাগিব পানী মাৰিবই লাগিব যাতে সিমেন্টৰ যেটো হাইড্ৰেচন এটো যাতে পানী যাতে একেবাৰে নাইকিয়া কৰি দিব নোৱাৰে এই কাৰণে আপোনালোকে কন্টিনিউ তাত পানী খুৱাই থাকিব লাগিব সিমেন্টটো যাতে হাইড্ৰেট কৰি ৰাখিব পাৰি আৰু নহলে আপোনালোকৰ ওয়ালত ক্ৰেক হোৱাৰ চান্সটো বেছি থাকে আৰু ওয়াল গাঁথনি কৰাৰ সময়ত আপোনালোকে মনত ৰাখিব সদায় যাতে উলনটো ইউজ কৰে উলন আপোনালোকে কক নাইবা প্লাম্বব কক যি কক এটো যাতে আপোনালোকে ইউজ কৰে ওয়ালটো যাতে বেকা নহয় যিকোনো ফালে লেফটত হক ৰাইটত হক যিফালে যাতে আপোনালোকৰ ওয়ালটো বেকা নহয় নহলে প্লাষ্টাৰিংৰ সময়ত প্ৰবলেম হ'ব প্লাষ্টাৰ আপোনালোকৰ বেছি খাব ওয়ালটো ফিউচাৰত ক্ৰেক হোৱাৰ চান্সটো বেছি থাকিব তো বহুত কাৰণত ওয়ালটো ক্ৰেক হয় মানুহে গম নোপোৱাকৈ কামবোৰ বেয়া হৈ যায় সেই কাৰণে মই ভাবিছো আপোনালোকক সৰু পইণ্টবোৰ কৈ দিও যাতে আপোনালোকৰ নিজৰ ঘৰত যেতিয়া কাম চলি থাকিব তেতিয়া আপোনালোকে নিজে সুপাৰভাইজ কৰিব পাৰিব মিস্ত্ৰীক আপোনালোকে নিজে ক'ব পাৰিব আৰু এটো দেখিছে এটো ডিপিসি মাৰা হৈছে এনেকৈ আপোনালোকে ওয়াল যেতিয়া ওপৰলৈকে উঠিব তেতিয়া আপোনালোকে ওয়ালত যিবোৰ পাৰ্টিশন ওয়াল থাকে ডাঙৰ ওয়াল যিবোৰ থাকিব এইবোৰ আপোনালোকে উইন্ডো সিল লেভেলত এটা এনেকৈ ঢালাই দিব তাৰ পিছত 7 ফুটৰ লিন্টাৰ এটা থাকিব তাৰ ওপৰত এটা বিম থাকিব এনেকৈ যদি আপোনালোকে গাঁথনিবোৰ কৰে তো আপোনালোকৰ ওয়াল কেতিয়াও ক্ৰেক নহয় আৰু কোনো পদ্ধতি এটো বেকা হৈ যাব নোৱাৰে আৰু নাইবা সেটেল হ'ব নোৱাৰে তো আশা কৰিছো ভিডিওটো আপোনালোকৰ ভাল লাগিব আপোনালোকৰ উপকৃত হ'ব যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিব থ্যাংক ইউ সো মাচ